হে গাইজ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ দ্য AS18 ব্লগ নামটো চেঞ্জ কৰিছোঁ মানে এনেই চেঞ্জ কৰিছোঁ ভাল নালাগে আৰু দূৰত দাই না তো ঘৰত কোনো নাই আজি বিয়া খাব গৈছে গোটেইবিলাক তো মই আৰু চাইদুল আছোঁ আৰু ভাইটি আছে এজন তো ই আৰু মই নহয় ই অকল কি বনাব মুৰ্গীৰ ৰেচিপি চিকেন ৰেচিপি মুৰ্গী বনাবি না বনাম বুলি ভাবিছে কিন্তু বনাই খুৱাব লাগিব ইয়াৰ হাতৰ ৰেচিপি খোৱা নাই আজিলৈকে তো বজাৰ কৰি আনিলোঁ আৰু ই অলপ বনাওক মই অলপ চলপ হেল্প কৰিম চাওঁ কি হেল্প কৰিব পাৰোঁ তো দেখি থাকক আপোনালোকে আগলৈকে আৰু ভাল কথা এটা কয় এই বগা একো নবনাই আছে কেতিয়া বনাব কি বনাব গমেই নাপাওঁ এনেকৈ ৰেষ্ট লৈছে কৈছে যে 5 মিনিট ৰেষ্ট লৈ এতিয়া 2টা বাজে দেখিব পাৰিছে আপোনালোকে ঘড়ীত 2টা বাজি গৈছে তো তোৰ ডিউটি নাই তো ডিউটি আছে মোৰ দোকান খুলিম তো জল্দি সোনকালে বনালে ভাল হয় জল্দি সোনকালে ক'লে ভাল যে বনালে ভাল হয় আৰু তো এতিয়াহে যাম এয়া বজাৰ আনিছোঁ কি দেখিব পাৰিছোঁ পাকঘৰত গৈ দেখাওঁ লাইটটো দি দে কি আছে मिर्ची पाउडर चिकन मसाला থাকক ভাত কি জিৰা গুঁড়া না কুমিন পাউডাৰ আদা আছে নহৰু আছে পিঁয়াজ আছে আৰু এইটো মান্না নাটৰ চাউল মানে আপোনালোকৰ এইটো কি চাউল কয় এইটো সিদ্ধ চাউল না সিদ্ধ চাউল এইটো গাঁৱত বহুত টেষ্টি লাগি খায় নাজানো তাৰ লগত আৰু বেছিয়ে ভাল লাগে কিবা নেকি দেখিব পাৰিছে চাইদুলে কাম কৰি আছে কি ধুই আছা মাংস গোৱালপাৰাত মাংস কয় বোকা বোকা কাম নকৰি আছোঁ বেয়া পাইছে নেকি কাম নকৰি আছোঁ বেয়া পাইছে বেয়া পালে পালি মোৰ কিয় প্ৰব্লেম আছে নেকি মই পকেটৰ পৰা পইচা যাব নেকি বোকা পিঁয়াজ চিলি আছা তাৰপিছত নহৰু চিলিবি তাৰপিছত আদা ক'ত গ'ল আদা হেৰাই গ'ল তাৰপিছত আদা পাদা লৱণ জাদা চাইদুল খাইছে হাৰাম জাদা হা চাইদুলে পিঁয়াজো চিলি আছে ই মাংসবোৰো ধুল তাৰপিছত কি কয় এইবিলাকতো ধুব নালাগে এইবিলাক লাগিব ভালকৈ ধুবি তাতে চফা আৰু কি আছে চাবোন আছে পিঁয়াজটো ধুব লাগিব এইটো জানো আৰু গাইছে গম নাপাওঁ ইয়াত পিঁয়াজ চিলিলে চকুৰে পানী কিয় ওলায় চকু দি বহুত পানী ওলায় মানে বিষাই থাকে চকুবিলাক টেষ্ট হৈ ৰেডি তো এটা কথা মনত আছেনে নাই তোৰ হা চাইদুল শেফ না হা থেংক ইউ নহয় বকা ইনজামুল যে নাই আমাৰ ভিডিঅ'ত তাকতো ক'ব লাগিছিল যে দাৱত আছে তোৰ আহিবি কাৰণ তাই কিহত আছে না কি গুৱাহাটীত আছে কাম কৰি মানে আগত ভ্লগবিলাকতো দেখিছে আপুনিহঁতে মানে অসমীয়া কি আহিব মানে কি এই মাহৰ লাষ্টত আহিব পাৰে কথা হৈছে তোৰ লগত অহা মাহত আহি যাব পাৰে ছুটি আছে তাৰ ভাইৰ বিয়া আছে তেতিয়া বিয়াত আহিব আৰু কথাটো হ'ল যে আগা পিছে ব্লগত চাইছে আপোনালোকে ইনজামুল থাকে আমাৰ লগত আজি নাই খুব দুখ লগা কথা এইখিনি বহুত দুখ লগা কথা এইখিনি আমি নাপায় তো এনেই ধেমালি কৰিছোঁ ইনজামুল থাকিলে ভাল লাগিলে হয় কাৰণ তাৰ ৰেচিপি বহুত খাইছোঁ মই আজি চাইদুলৰ ৰেচিপি খাম চাইদুল শেফ মিনিষ্টাৰ অনলি শেফ চাইদুল শেফ কিটচেনৰ শেফ তো চাইদুলৰ কেতিয়াও হাতৰ বনোৱা খোৱা নাছিলোঁ মই তো খাম আজি চাওঁ কেনেকুৱা লাগে ভাল লাগিব কমেণ্ট কৰি জনাব লাগিব আপোনালোকক কমেণ্টটো আপোনালোকে গম নাপায় না কেনেকৈ টেষ্ট হৈছে হোৱা নাই তো আমি খাই কম ভাত খাই আপোনালোকক জনাম যে কেনেকৈ লাগিছে ব্লগবিলাক কি কয় খোৱাৰ পিছত টেষ্টটো আপোনালোকক জনাম কেনেকৈ হৈছে ইনজামুল খাইছোঁ মই ইনজামুল চিকেনো খাইছোঁ আৰু দালি একবাৰ কি কৰিছিলে দালিত
বজাৰৰ পৰা দালি কিনি আনিছে, মানে বনোৱা দালিতে মুৰ্গী মাংস বনাই কাৰণে ঢালি দিছে, মানে এইটো হৈ গ'ল মুৰ্গীৰ ঝোল। তো তেনেকৈ খাইছিলোঁ। আৰু বুটৰ দালি দি মুৰ্গী বনাইছিল, কবি দি মুৰ্গী বনাইছিল, বহুত কিবা কিবি মুৰ্গী বনাইছিলে। তাৰপিছত আৰু বেলেগ খানা বনাইছিলে, খাইছোঁ। নিউ ইয়েৰৰ টাইমত সিয়ে বনায়। আৰু আপোনাৰ আজি ফাৰ্ষ্ট টাইম মই চাইদুলৰ হাতৰ খানা খাম। তো দেখি থাকক আপোনালোকে আগত কি হয়। এতিয়া কেৰাহী, জুই, তাৰ তলত গেছ। মই ক'লোঁ না যে যদি কাম নকৰোঁ বেয়া পালি নেকি, কৈছোঁ তো। তই যে ক'লি কি কাম কৰি আছে, নকৰোঁ মই মছলা ঢালিম কেৰাহীত মছলা ঢালিম মই, সেইটো বেষ্ট কাম। কিখিনি মছলা লাগে কৈ দিবি, মই বনাব নাজানো না। তাৰপিছত মছলা ঢালিম। তেল দিয়ে নেকি মুৰ্গীত তেল, মাছৰ তেল দি মাছ ভাজে ই গাইছ, মাছৰ তেল দি মাছ ভাজে আৰু মানুহক চুতীয়া বনায়। अभी जाएगा इसमें ये अदरक लहसुन, लवरा लहसुन, और सॉरी अदरक लहसुन, प्याज नहीं जाएगा तो क्या जाएगा? जोरे मार, खूब देखो जोरे मारा। पेस्ट बनाब লাগিব না? কি পেষ্টটো দোকানত আছিলে? সেম পেষ্ট না? এটা কি কলগেট পেষ্ট? হ্যাঁ কলগেট পেষ্ট। পিঁয়াজ প্ৰথমত। বাবা দিৱালী নেকি আজি? হা দিৱালী বম ফুটে কিয়া বাপৰে। অসমত কি কৰিবি মোদীক কমপ্লেইন, ডাষ্টবিন নাই। মুৰ্গী এইটো কুকুৰক দিলেও খাই দিব, বুজিছে? তো গাইছ মেইন কথাটো হ'ল যে মোৰ ঘৰত কোনো নাই, মানে মা আব্বা তাৰপিছত দাদা এইবিলাক গৈছে বিয়া খাব বিজয়নগৰত। তো অকলে মই আছোঁ আৰু মোৰ ভাইটি আছে। আৰু এইটো ভাইটিয়ে হয়, এইটো মানে চাইজতহে দীঘল হৈছে, এনেই সৰু ভাইটিয়ে হয় মোৰ, মানে বয়সত সৰু ন। কিমান বছৰ হৈছে তোৰ? হা কিমান বছৰ হৈছে? 15 ৰানিং চলি আছে। তেনেহ'লে ইয়াত 15 ৰানিং চলি আছে, মোৰো এনেকুৱা 14 মান হ'ব ন। ইয়াতকৈ কিন্তু ডাঙৰ মই। তো সেইকাৰণে ইয়াক মাতিলোঁ যে কিবা এটা বনোৱা যায়, আৰু ঘৰত আজি খাব লাগিবই, ভাত নাখালে জীয়াই থাকিব নোৱাৰি। সেইকাৰণে ইয়াক মাতিলোঁ। ই ক'লে যে চিকেন বনাওঁ আজি। চিকেন বজাৰৰ পৰা লৈ আহিলোঁ, বজাৰৰ পৰা লৈ আহি বনাম। এতিয়া বনাম মানে চাইদুলে বনাব, সৰু ভাইটিয়ে বনাব মোৰ। এইটো কি হৈ গ'ল? মুৰ্গীৰ মাংস। তো গাইছ মই এতিয়া শিখৰ বনাম। অসমত শিখৰ অলপ খাব লাগে, খাবি না? নিশ্চয় নহয় খামে। তো আমি শিখৰ খাম এতিয়া। শিখৰ খাই কাম কৰিলে অলপ গাটো জোচ, মানে বেছি জোচ আহে না। ক'লোঁ না আমি মানে কি কয় গোৱালপাৰাৰ ভাষাত ব্লগ বনাম বুলি ক'লোঁ না আপোনালোকক। গোৱালপাৰাৰ ভাষাত জানা নাই কি কোৱা? তুই কি কোৱা? তুই যে বলি যে শিখৰ খাই কাম কৰি ভাল লাগে, ঠিক আছে। কাম কি কৰি আছা? মানে ব্লগটো যে বনাই আছে সেইটো ময়ে বনাইছোঁ। মোবাইলটা হাতত পেটে কাম পিছে হাত বিষালে মইহে জানো, হাত বিষাই কিনে। হা হয়নে নহয় গাইছ? হাতটো বিষাই না, মোবাইলটো ধৰি ৰাখিলে হাত বিষায়। আৰু শিখৰ আমাৰ অসমৰ সবচে টেষ্টি বস্তু। ফাইনেলি আমাৰ মুৰ্গীৰ মাংস তৈয়াৰ হৈ গ'ল আমাৰ মুৰ্গী মাংস। ইয়াতে হৈ আছে ভাত, উষ্ণা চাউল মানে সিদ্ধ চাউলৰ ভাত। ইয়াতে মুৰ্গী মাংস খাম। টেষ্টি হৈছে, ওপৰৰ পৰা দেখিয়ে লাগে দেখোন বে বাচনাটা। খালি কি মৰিছ না জলকীয়া দেখক, খাম আমি অলপ পিছত। তো গাইছ ই মানে ইমান দুখত থাকে মই গম পাওঁ কিয়। কি কয় এইটো তিৰি ঢকা দিছে কাৰণে খানা বনাই শিকি আছে না। তিৰি ঢকা দিয়া নাই, গাৰ্লফ্ৰেণ্ড ঢকা দিছে না। ঢকা খাই ল'ৰা বৰবাদ। সেইকাৰণে জন্ম কৰি গাৰ্লফ্ৰেণ্ড পোৱা নাই। বাকী যে 8টা আছিলে কি 8টা, বাকী 1টা
8 তাৰিখলৈ আছিল না অসমত লাজ কৰিছে গাইজ এই যে আমাৰ চেফ ভাই চেফ ভাই চেফ আলী খান ভাই এইটো হ'ল গাইজ সৰু ভাইটি মোৰ চাচাৰ ল'ৰা আৰু এইটো মোৰ নিজৰ ভাইটি দেখো আপুনি কি বনাইছে চাওঁ মই দেখা টেষ্টি খানা ইয়াতে হৈ আছে ভাত হৈ আছে চাইদুল চেফ ইনষ্টাগ্ৰামত নাম দিবি দ্য চাইদুলছ ৰেচিপি আৰু কি হ'ল এই কি কয় এইটো ইউটিউবত চাইদুলছ ৰেচিপিজ ব্লগ অ' মাই গড অসমত বি 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 তো গাইছ যাই মানে সে আগতে খাবো কিবা বোকা গাইছ দেখিছে ৰ'ব হণ্ডা আজি লগাইছে হা মানে বানাইছো মোৰ ফাৰ্ষ্ট মই খাম নেকি আমাৰ টেষ্ট কৰি চাব দিব লাগে যে কেনেকুৱা হৈছে কি হৈছে কি কৈছে খালে খাবি নাখালে পাতলা মানে কি বুজাই মই বানাইছো মই খাই দে পাতলা হ'ম নেকি তো লাগি আছে টেষ্টি বুলি তো খাই কৈ আছোঁ গাইছ কেনেকৈ লাগে আমাৰ ভাত তো এইটো ভাইটি খাই আছে পিছ আউট ফাৰ্ষ্ট বাইট কৈ না সেই পাত্ৰ নাপায় শান্তি মিছা কথা বাই বঢ়িয়া পাতিছে থেংক ইউ বাই নেক্সট টাইম মা ক'তবা গ'লে বা আব্বাহঁতে ক'তবা গ'লে কি কৰিবি নেকি আহি যাবি আমি খাইছোঁ আপোনালোকে দেখাওক উপায় নাই আপোনালোকে খাব নোৱাৰিব চৰি তো গাইছ এইখিনি আছিল আমাৰ ব্লগটো তো ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চব কৰিব মানে আমি বহুত দিন পিছত ব্লগ দিলোঁ তো ভাবিলোঁ যে কিবা এটা অলপ বনোৱা যায় ঘৰত কোনো নাই তো ভাল লাগিলে যদি আৰু ব্লগ লাগে তেনেহ'লে ব্লগ লাগে মানে কি দি থাকিম বুলি ভাবিছোঁ এইবাৰ আৰু শুৰুৱাত হ'গেই না হা তো চাইদুলক বহুত ধন্যবাদ চাইদুল চিফ মিনিষ্টাৰ চাইদুল চিফক বহুত ধন্যবাদ মজা খানা বনাইছে খালোঁ আপোনালোকে দেখিলে গোটেই ব্লগটো আৰু এইখিনি আছিল বাকী লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব শ্বেয়াৰ কৰিব আগত চবেই যেনে ভোক লাগি যায় এনেকৈ খানা ধন্যবাদ